हेलो फ्रेंड्स वेलकम बैक टू माय चैनल और आज आम शिवसागर रंघर लई तो मैं आगते इते अहा नासिलो आज प्रथमबार आहिलो तो चाও की आछे এনেকৈ আগবাঢ়ি গৈ 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 আমি একেবাৰে ৰংঘৰৰ ভিতৰত সোমালো তলৰ যেটো মহলা আছে তো তাতে সোমালো আৰু তাতে সোমাই আপোনালোকক দৃশ্যটো দেখুৱাই আছো কেনেকুৱা তো আপোনালোকে চালে তলৰ মহলাত তেনেকুৱা বিশেষ একো নাই মুকলি ঠাই আৰু এতিয়া খটখটিৰে মই ওপৰৰ যেটো ফ্লোৰ আছে তালৈকে উঠি আছো তো চাও তাত কি আছে আৰু 18 শতাব্দীতে নিৰ্মাণ কৰা ৰংঘৰ আদিৰ অৱস্থা চাওক বৰ্তমান 2022 তো সেই 18 শতাব্দীৰ পৰা 2022 লৈকে চেঞ্জেস আহিছে বহুত কিন্তু এতিয়াও ভালে আছে বৰ্তমান অৱস্থা তো মোটামুটি ঠিকই আছে আৰু এইখিনি ঠাইতে তেতিয়াৰ আহোম ৰজাসকলে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পাতিছিল আৰু ওপৰৰ পৰা এনেকৈ খিৰিকীৰ মাজেৰে হয়তো চাইছিল তেওঁলোকে খেল ধেমালি বিলাক তো চাওক ইয়াৰ পৰাই চাইছিল এনেকৈ আৰু এই বস্তুটো আপোনালোকে যে চাইছে ঘৰটোৰ ওপৰ মহলা আৰু তলৰ মহলা দুটাতে বহুত ডাঙৰ ডাঙৰ খিৰিকী আছে চাৰিওফালে তো এই খিৰিকী বিলাকে দি বতাহ পলে বাহিৰত বহুত গৰম আছিল কিন্তু ইয়াত ভিতৰত আহাৰ লগে লগে একেবাৰে গৰম নাই আৰু বৰ্তমান 2022 ত সাদৰ আৰু ফ্লোৰ অৱস্থা চাওক আপোনালোকে কি হৈ আছে আৰু নামি আহিলো ওপৰৰ পৰা তো এতিয়া চাও চাৰিওফালে কি আছে এতে ৰংঘৰৰ বিষয়ে অলপ লিখা আছে